কাউন্সিল তেওঁলোকে সিলেবাস যদি ঠিক নহয় পুনৰ গুৱাহাটী ইউনিভাৰ্চিটি যাব বুলি কৈছে। সেই কথাবিলাকে আজিও আলোচনা হ'ব। আগতো এইবিলাক কথাটো আলোচনা হৈছিলে। তো ইয়াত আমাৰ মেইন প্ৰব্লেমটো আছিলে আমাৰ ষ্টাফৰ এটা প্ৰব্লেম আছিলে এটা সময়ত, আৰু সেইকাৰণে কিছুমান সময়ত এনেকুৱা অভিযোগবিলাক উত্থাপন হৈ আছে। তো ইয়াত পৰীক্ষা লেটলি হয়, ৰিজাল্টত খেলি মেলি হৈছে বা তেনেকুৱা কিছুমান খেলি মেলি আছে। তো এই খেলি মেলিবিলাক যাতে দূৰ কৰিব পৰা যায় তাতো আমিও সহযোগ কৰিছোঁ। মানে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ইচিৰ এজন সদস্য হিচাপে ময়ো এই কথাবিলাক মিটিঙত উত্থাপন কৰিছোঁ, কিয়নো বাহিৰৰ পৰা কিছুমান ছাত্ৰ সংগঠন, কিছুমান আমাৰ ইয়াৰ সামাজিক সংগঠন, কিছুমান বুদ্ধিজীৱীসকলে এই কথাবিলাক উত্থাপন কৰি আছে। কেতিয়াবা ধৰ্ণা দিয়াটো আমি দেখিছোঁ। গতিকে এই কথাটো লৈ পেলাই আমি চিৰিয়াছ, আৰু সেইকাৰণে ৰাজ্য চৰকাৰকো আমি অৱগত কৰিছোঁ। তেওঁৰ দলটো বেলেগ এটা সুকীয়া এটা দল। তেওঁ নিশ্চয় চেষ্টা কৰিব বা তেওঁ খেলিব, সেইটো তেওঁৰ বিষয় হ'ব পাৰে। কিন্তু যিহেতু আমাৰ UPPL দলে কোকৰাঝাৰ লোকসভাত প্ৰাৰ্থীটো প্ৰদান কৰিব, আমি যিহেতু NDAত আছোঁ, NDA আমাক এটা ছিট দিব তাত, সেইকাৰণে আমাৰ সেইটো মানে চিন্তা কৰিবলগীয়া বিষয় নহয়। চাওক, এই কথাবিলাক আমি টেলিভিশ্যনত দেখিছোঁ, মিডিয়াত আমি দেখিবলৈ পাইছোঁ, ইলেক্ট্ৰনিক্স মিডিয়াত বা প্ৰিণ্ট মিডিয়াত, কিন্তু আচলতে সেই ধৰণৰ হোৱা নাই। অলপ আগত আপোনালোকে দেখিলে যে কোকৰাঝাৰত UPPLৰ যি 3rd ট্ৰাইনেল এনুৱেল কনফাৰেঞ্চ, তাত আহি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ গ'ল যে UPPLৰ লগতে আমাৰ এলায়েন্সটো থাকিব। ইয়াৰ পিছত আৰু এইবিলাক মানে আলোচনা কৰিব লগা বা সুধিব লগা এইবিলাক বিষয় নহয়। আয়ুষ্মান কাৰ্ড যোনে বেনিফিচিয়াৰী, সিহঁতে বহুত অসুবিধা চলি আছে, ট্ৰিটমেণ্ট ল'ব পৰা নাই, যে চাৰ্ভাৰ বেয়া হোৱাৰ কাৰণে। ইয়াৰ বিষয়ে কি ক'ব? মুখ্যমন্ত্ৰী আমাৰ সন্মানীয় জনপ্ৰিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক জনাবলৈ দিছে যে নতুনকৈ আৰু অটল অমৃত কাৰ্ড, আয়ুষ্মান কাৰ্ড ভাৰত চৰকাৰেও দিব আৰু অসম চৰকাৰেও দিব বুলি তেওঁ কৈছিলে। নতুনকৈ ৰেচন কাৰ্ড দিয়া হ'ব, নতুনকৈ অৰুণোদয় ফৰ্ম ছেকেণ্ড ফেজৰ কাৰণে দিয়া হ'ব। এই গোটেই কথাবিলাক তেওঁ আমাক অৱগত কৰিছিল, আৰু কম সময়ৰ ভিতৰতে নিশ্চয় এইবিলাক মানে ৰাজ্য চৰকাৰে প্ৰদান কৰিব। আৰু ইয়াৰ পিছত আমাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা আমাৰ জনসাধাৰণে, আমাৰ লোকসকলে পাবলৈ সক্ষম হ'ব আৰু ইয়াৰ দ্বাৰা উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। চাইবাৰ মানে ইয়াত মানে প্ৰব্লেম হোৱা এইবিলাক মানে খন্তেকীয়া, এইটো তাৰ কাৰণে হয়তো নিশ্চয় কিবা এটা টেকনিকেল অসুবিধা আছে। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে নতুনকৈ আৰু অসমত মানে নতুন ৰেচন কাৰ্ড, নতুনকৈ আয়ুষ্মান কাৰ্ড, নতুনকৈ মানে তেনেকুৱা মানে অৰুণোদয় দিয়া হ'ব, আৰু যিটো দিলে আমাৰ উপকৃত হ'ব। চাওক, এইবিলাক আমি আগৰ পৰাই গৰিহণা দি আহিছোঁ। মই বহুত দিন ছাত্ৰ সংগঠনৰ লগত মই জড়িত আছিলোঁ, আৰু এইবিলাক আমি তেতিয়াৰ পৰাই আমি বাধা দিছিলোঁ যে আমাৰ মাজত কেতিয়াও মানে ৰেগিং এই বস্তুটো যাতে নাহে, ৰেগিং যাতে হ'ব নোৱাৰে, তাৰ কাৰণে আমি সেই সময়ত আমি কৈছিলোঁ বা তেনেকুৱা এটা মানে এৱাৰনেছ কৰা হৈছিলে। বৰ্তমানলৈকে আমাৰ এই যি বড়োলেণ্ড ইউনিভাৰ্চিটি বা আমাৰ কোকৰাঝাৰত কলেজবিলাকত তেনেকুৱা আমি দেখিবলৈ পোৱা নাই বা শুনিবলৈ পোৱা নাই। বড়োলেণ্ড ইউনিভাৰ্চিটিৰো নাই তেনেকুৱা ৰেগিঙৰ পৰিৱেশ। তো সেইটো এটা ভাল দিশ আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি।